ৰাইজে যি ভাবি আছিল সেয়াই আচলতে হ'বলৈ গৈ আছে নেকি জুবিন দাৰ যি মৃত্যু এই মৃত্যুৰ সন্দৰ্ভৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য দিনে দিনে কিন্তু বাঢ়ি গৈ আছে ওলাইছে নতুন নতুন বিস্ফোৰক আৰু ভয়াৱহ তথ্য হত্যা কৰা হৈছিল জুবিন গাৰ্গক বিহি নমস্কাৰ প্ৰিয় দৰ্শক ইউটিউব প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মই সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ অতি ভয়াৱহ খবৰে সকলোকে ঠান-বান কৰি পেলাইছে জুবিন গাৰ্গৰ একান্ত বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এছআইটিৰ সন্মুখত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে আৰু এছআইটিৰ এখন সম্পাদিত তথ্য বৰ্তমান লিক হৈছে সেই লিক হোৱা তথ্যত কিন্তু বহুত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে অতি ভয়াৱহ খবৰে সকলোৰে হৃদয় আচলতে ঠান-বান কৰি ভাঙি পেলাইছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সকলো ভাগি পৰিছে আৰু জুবিন গাৰ্গৰ একান্ত বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এছআইটিৰ সন্মুখত কিছু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে এছআইটিৰ এখন সম্পাদিত তথ্য বৰ্তমান কিন্তু লিক হৈছে আৰু সেই তথ্যত কিন্তু বহুত ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে আৰু কিন্তু এই লিক হোৱাৰ পিছত এছআইটিৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান কোনো স্পষ্টীকৰণ পোৱা নাই এই তথ্যসমূহৰ পৰা এনেকুৱা লাগিছে যেন সঁচাকৈয়ে জুবিনক বিষ পান কৰোৱা হৈছিল নেকি সঁচাকৈয়ে তেওঁক ষড়যন্ত্ৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল নেকি জুবিন গাৰ্গে কেতিয়াও সাঁতোৰাত সদায় পাৰ্গত আছিল আৰু সিদ্ধাৰ্থ আৰু শেখৰক তেওঁ নিজেই সাঁতুৰিবলৈ শিকাইছিল তেন্তে কেনেকৈ পানীত সাঁতুৰিব নোৱাৰি তেওঁৰ মৃত্যু হ'ল বহু প্ৰশ্ন উদয় হয় আমাৰ মনত তথ্য অনুসৰি শেখৰজ্যোতিয়ে কয় যে জুবিনক বিষ পান কৰাই হত্যা কৰা হৈছিল সহযোগী সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই বিদেশী সুৰা সেৱন কৰাই জুবিনক পৰিকল্পিত হত্যা কৰা হৈছিল বুলি পোৱা গৈছে সেই তথ্যত আৰু এই হত্যা লুকুৱাই ৰখা হৈছিল বুলি শেখৰজ্যোতিয়ে কৈছে আৰু জুবিনৰ 12 ঘণ্টাত 3বাৰকৈ কেফেইন বিয়েৰ সেৱন কৰোৱা হৈছিল সেই কেফেইন বিয়েৰৰ লগত জিন ককটেইল প্ৰস্তুত কৰি তেওঁক সেই বিয়েৰ খুৱাইছিল লগত আছিল গাহৰি মাংস আৰু সেই বিয়েৰ পান কৰাৰ পাছত পানীলৈ নামি অহাটো প্ৰাণহানি হ'ব পাৰে বুলি বহু বিশেষজ্ঞই কৈছে কথাষাৰ আৰু সেই সময়ত যিটো সময়ত জুবিন গাৰ্গ যেতিয়া পানীত সাঁতুৰি আছিল সেই সময়ত আমি ভিডিঅ' দেখিছিলোঁ যে জুবিন গাৰ্গ ভাগৰি আছিল তেওঁ কিন্তু সেই জুবিন দাক ভাগৰুৱা অৱস্থাটো কোনোৱে বাধা দিয়াৰ পৰিৱৰ্তে সেই য়টছখনৰ পৰা কোনোবা এজনে কৈছিল যে যাব দে তেওঁ সাঁতুৰিব পাৰিব জুবিনে সাঁতুৰিব পাৰিব বুলি আৰু এই কথাও শেখৰজ্যোতিয়ে কৈছে যে যেতিয়া অৱশ হৈ পৰিছিল তেওঁ নিজেই মূৰটো দাঙি ধৰোঁতে জুবিনৰ মুখৰ পৰা ফেন ওলাইছিল আৰু বমি কৰিছিল আৰু বিয়েৰৰ গোন্ধ তেওঁ পাইছিল বুলি তেওঁ তথ্য পোৱা গৈছে এই বুলি উল্লেখ কৰিছে শেখৰজ্যোতিয়ে আৰু আমি দেখিছিলোঁ যে ভিডিঅ'ত যে জুবিন গাৰ্গ বহুত ভাগৰুৱা আছিল কাৰণ গোটেই ৰাতি পাৰ্টি কৰা হৈছিল সেই একেযোৰ পোছাক পিন্ধি পিছদিনাখন আকৌ য়টছ পাৰ্টিত তেওঁক লৈ যোৱা হৈছিল এই ক্ষেত্ৰত কিন্তু গৰিমা গাৰ্গেও এষাৰ কথা কৈছে যে আগতেও তেওঁ ছিংগাপুৰলৈ গৈছে ছিংগাপুৰ তেওঁৰ কাৰণে নতুন নহয় ছিংগাপুৰলৈ আগতেও গৈছে গতিকে ফুৰিবলৈ তাত তেওঁৰ কোনো বিশেষ স্থান নাই জুবিনক শুবলৈ দিব লাগিছিল তেওঁ শুই থাকিয়েই ভাল পায় কিয় তালৈ তেওঁক লৈ যোৱা হ'ল বুলি পত্নী গৰিমা গাৰ্গে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁ আৰু এষাৰ কথা কৈছে যে শেখৰে যদি ইমানখিনি কথা গমেই পাইছিল তেতিয়াহ'লে কিয় বাধা দিয়া নাছিল যদি জুবিনৰ লগত কিবা বেয়া হ'বলৈ গৈ আছে তেতিয়াহ'লে কিয় বাধা দিয়া নাছিল শেখৰে আৰু যদি গমেই পাইছিল কিয় আন বেলেগ সদস্যসকলক লোকক কিয় জনোৱা নাছিল এই কথাষাৰ কিন্তু গৰিমা গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে লগতে সকলো অনুৰাগীয়ে এই প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক কথা
লগতে গৰিমা গাৰ্গে কৈছে যে আমি একেটা পৰিয়ালৰ নিচিনাকৈ আছিলোঁ, সকলোখিনিয়ে আমি ইমান মিলা প্ৰীতিৰে ভাই ককাইৰ নিচিনাকৈ আছিলোঁ, ইমান মৰম কৰাৰ পিছতো এয়া মৰমৰ বিনিময়ত মোক কি দিলে, মই মোৰ মানুহজনক হেৰুৱাই পেলালোঁ, মইতো কেতিয়াও ঘূৰাই নাপাওঁ। গতিকে গৰিমা শইকীয়াই এই বুলি উল্লেখ কৰিছে। তেওঁ আৰু কাটৰ অনুৰোধ জনাইছে, যদি যোনেই এই দোষী যে এই তদন্ত, তেওঁ কৈছে যে মোৰ চৰকাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, মোৰ আস্থা আছে, চৰকাৰে এইখিনি মোক ন্যায় দিব আৰু যোনে দোষী আছে এই দোষীক যেন কঠোৰতকৈও কঠোৰতম শাস্তি দিয়ক বুলি গৰিমা শইকীয়া গাৰ্গে অনুৰোধ জনাইছে। গতিকে ভিডিঅ'টো ইমানেই আছিল। আমিও সকলোৱে এয়ে বিচাৰিছোঁ, জুবিন দাই ন্যায় পাব লাগিব। আপুনি এগৰাকী প্ৰকৃত জুবিন দাৰ অনুৰাগী হয়, যদি হয় তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দি যাবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ। জয় আই অসম।